हेलो बंधुসকল নতুন ভিডিঅ'লৈ মই আপোনালোক সবকে স্বাগতম জনাইছো আৰু এই ভিডিঅ'টোত মই কম একচুয়ালি মই না কও আপুনি সলমান খানৰ মুখৰ পৰা শুনা পাব তেও এতিয়ালৈকে কিয় বিয়া পতা নাই আৰু এই ভিডিঅ'টো বনোৱাৰ কাৰণে মোক কমেন্ট যোগে অনুৰোধ কৰিছিলে বৰপেটাৰ পৰা বুলবুল ইছলামে আৰু যদি এতিয়াও আপুনি মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই প্লিজ ৰঙাকৈ লিখি থকা সাবস্ক্ৰাইব বাটন টিপি দিয়ক তেতিয়ালে মোৰ নতুন ভিডিঅ' আপুনি পাই থাকিব মোকো ভাল লাগে আকৌ বলক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো ৰব সেই বিশেষ ভিডিঅ'টো য'ত সলমান খানে নিজে কৈছে তো কিয় বিয়া পতা নাই তেওঁলোকে সেই ভিডিঅ'টো মই আপোনাক দেখাম কিন্তু তাৰ আগতে মই দুটা তিনটা মান কথা ক'ব বিচাৰিছো সলমান খানৰ লাভ লাইফটো সদায় বলিউডত এটা চৰ্চাৰ বিষয় হৈ থাকে যদি কেতিয়াবা সলমান খানে সংগীতা বিজলানীৰ লগত প্ৰেম কৰিছে কেতিয়াবা আকৌ ঐশ্বৰ্যা ৰায়ৰ লগত যদি কেতিয়াবা কৰিছে কেটৰিনা কাইফৰ লগত কেতিয়াবা কৰিছে আকৌ লুলিয়া বাটুৰৰ লগত হয় ইমান কেটা গাৰ্লফ্ৰেণ্ড হোৱা হতেও এতিয়ালৈকে কিয় বিয়া পতা নাই সলমান খানৰ এই সময়ৰ গাৰ্লফ্ৰেণ্ড সংগীতা বিজলানীয়ে ক্ৰিকেটাৰ আজহাৰ উদ্দিনৰ লগত বিয়া পাতি বৈবাহিক জীৱন আৰম্ভ কৰি ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল ইফালে ঐশ্বৰ্যা ৰায়ে অভিষেক বচ্চনৰ লগত বিয়া পাতি ছোৱালী এটা হৈ গ'ল এইবাৰ আমি ভাবিছিলো কিন্তু সলমান খানৰ লগত হয়তো কেটৰিনা কাইফৰ বিয়া হৈ যাব কিন্তু কি হল কেটৰিনা কাইফ ৰণবীৰ কাপুৰৰ লগত মুভি কেইটামান কৰিলে আৰু সেই দুজনৰ মাজত সম্পৰ্কটো অলপ বেছি উচৰা-উচৰি হৈ গ'ল আৰু সলমান খানে অলপ দূৰত পৰি গ'ল কিন্তু ৰণবীৰ কাপুৰে এতিয়া বিয়া পাতি আছে আলিয়া ভাটৰ লগত আৰু সলমান খানে এতিয়া বৰ্তমান ভাল পাই আছে লুলিয়া ভাটুৰ ৰোমানিয়ান মডেল হয় লুলিয়া ভাটুৰ আৰু লুলিয়া ভাটুৰৰ লগত বহুত সময় সলমান খানক দেখা পোৱা গৈছে বিভিন্ন পাৰ্টিত ফ্যামিলি পাৰ্টিত বহুতবাৰ দেখা পোৱা গৈছে ভাৰতবৰ্ষৰ এখন বিশেষ শো আপকি আদালতত সলমান খানক যেতিয়া অডিয়েন্সৰ ফালৰ পৰা আৰু ৰজত শৰ্মাৰ ফালৰ পৰা কোৱেশ্চন কৰা হল কিয় বিয়া পতা নাই सलमान खान की आंसर टू दिले हे कतरे आम्ही सब एक बार साव दिया सब लोग पूछ रहे हैं कि शादी कब करेंगे देखिए सर शादी एज ऑडियंस डिमांड आप शादी कब कर रहे हो सर सेकंड क्वेश्चन आप पहले का जवाब सुन लीजिए हो गया साहब इसका इतना ही जवाब ये क्या याद है चलिए मैं पूछ लेता हूँ जनता की तरफ से सलमान आप शादी कब करेंगे बहुत पहले कि ऐसा लगा था कि हो जाएगी बच गए सर अब एक ऐसा टाइम आया है क्योंकि आपको आप मेरे पर्सनल जिंदगी से तो वाकिफ हैं जो कि जोधपुर का सिलसिला चल रहा है जो एक मुंबई का जो एक्सीडेंट का इंशाल्लाह दोनों केस हम जीत जाएंगे लेकिन खुदा ना खास्ता कुछ अगर हो गया अगर ऐसे कोई टर्न ऑफ इवेंट्स हो गए जहां पर के मुझे सजा हो गई तो क्या होगा सर और सोच लीजिए कि उसके पहले मैंने शादी कर ली है क्या फेयर होगा कि पति जेल के अंदर है 2 3 4 5 साल बच्चा पति बाप को जेल में देख पाए पापा वो ये बेटा ठीक हूँ तो कैसा है तू पढ़ रहा है तू ठीक सा है तो ये है अगर ये जब इंशाल्लाह जब क्लियर हो जाएगा इंशाल्लाह जल्दी क्लियर हो जाएगा तो देखेंगे सोचेंगे नहीं तो अरे यार आने के बाद सोचेंगे क्या है इसमें আপোনালোকে সব কথা শুনাই পাইছে তথাপি মই আকৌ এবাৰ কৈ দিছো সলমান খানে হম সাথ সাথে মুভি কৰিবলৈ ৰাজস্থানৰ যোধপুৰত যেতিয়া আছিল সেইখিনি সময়ত হৰিণ মাৰাৰ এটা কেছ চলি আছে আৰু এটা কেছ চলি আছে মুম্বাইত মানে ৰাতি ফুটপাথত মানুহ শুই আছিল সলমান খানৰ গাড়ী এক্সিডেন্ট হৈ গৈছিল তাৰ ওপৰত এটা কেছ চলি আছে সেই কাৰণে সলমান খানে কৈ আছে কেছটো এতিয়া নিষ্পত্তি হোৱা নাই ক'ব নোৱাৰি যদি জেল হৈ যায় সলমান খানে যদি এতিয়া বিয়া পাতে আৰু ল'ৰা ছোৱালী হৈ যায় ল'ৰা ছোৱালী যদি হুদে দেউতা কথা আছে ক'ব লগা যদি হয় যে জেলত আছে কথাটো একদম বেয়া কথা সেই কাৰণে সলমান খানে এতিয়া বিয়া নাপাতে যেতিয়া কেছবিলাক নিষ্পত্তি হৈ যাব তেতিয়া বিয়া পাতিব যদি জেল হৈ যায় জেল হোৱাৰ পিছত জেলৰ পৰা বাহিৰ হোৱাৰ পিছত কিবা এটা ভাবিব বুলি কৈ দি আছে ঠিক আছে আকৌ আপোনাক লগ পাম নতুন এটা বিষয় লৈ যদি আপুনি ভাবি আছে কিবা এটা বিষয় তেতিয়াহ'লে মোক কমেন্ট কৰি জনাব পাৰে মই সেই বিষয়ে ভিডিও বনাবলৈ চেষ্টা কৰিম প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে এইখিনি জয় অসম।